তো হে গাইজ স্বাগতম তো নিউ ব্লগ আৰু আজি যাইছোঁ গাইজ আপোনালোকক দেখাবলৈ ভোলে বম গাইজ যাইছোঁ বশিষ্ঠ মন্দিৰ ভোলে বম আৰু কেনেকৈ কি কৰিব লাগে চব কথা বুজাই আছোঁ কিন্তু এতিয়া যাওঁ আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক আৰু যদি কোনোবা চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰি দিব তো বলক চাওঁ ভোলে বম জয় ভোলেনাথ হৰ হৰ মহাদেৱ তো চেলো ভোলেনাথৰ নাম লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভোলে বমত গ'লে গাইজ মেইন মাল খাটলিং এইটো গাইজ ল'বলৈ নাপাৰিব যদি আপোনালোকে যায় আৰু আজি গাইজ লাষ্ট হয় কাৰণ গাইজ শাওণ মাহৰ পূৰ্ণিমাৰ পৰা পূৰ্ণিমাক লাগি হয় নেক্সট এটা সোমবাৰ যে সেইটো গাইজ নধৰে গাইজ নেক্সট পূৰ্ণিমাৰ পৰা পূৰ্ণিমাক লাগি হয় তো আজি লাষ্ট বুলি গাইজ যাওঁ আৰু খেটলিং গাইজ নাপাৰিব আপোনালোকেও আৰু ই যাব আমাৰ লগত আমি কেইটামান চলি আছোঁ চাইড আৰু এতিয়া দবা বজাইছে আপোনালোকে এবাৰ সেৱা কৰি লওক গাইজ ৰেডি হৈছোঁ অলপ আন্ধাৰ হৈছে এখনতে যাম আৰু গাইজ কি কৰিব লাগে ভলিউম মত চব দেখাই থাকিম চাই থাকিব গণেশ মন্দিৰ আহিপালোঁ গণেশ মন্দিৰত এবাৰ ৰখি সেৱা কৰি লওঁ আপোনালোকে চাই থাকক গণেশ মন্দিৰটো এবাৰ দেখাই দিম গাইজ ইয়াতে পায়স চায়স দিলে খাই ল'লোঁ ৰৈ তাতে দি আছে অলপ আগত ল'লোঁ খাই লওঁ মানুহ এইবিলাক চব খোজকাঢ়ি কাঢ়ি যাই আছে ইয়াৰ পৰা মানুহ এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব 3-4 কিলোমিটাৰমান হ'ব তো তালৈ খোজকাঢ়ি যাই পিনে মন্দিৰত যাব লাগিব গাইজ এতিয়া ওলালোঁ আৰু যাই থাকিব লাগিব খোজকাঢ়ি কাঢ়ি চাই থাকক বম ইয়াতে কিনি ল'ব লাগিব চাকি ধূপ এইবিলাক ফুল বেলপাত এইবিলাক যি লাগে আপোনালোকে কিনি ল'ব লাগিব ইয়াতে চাওক কি নাম লাখ মানুহ আছে আৰু তাতে বশিষ্ঠ মন্দিৰ পাব হৈছে বশিষ্ঠ মন্দিৰৰ কাষেদি সৰু চাই এটা ৰাস্তা আছে তো সেই ৰাস্তাটোদি গ'লে আপোনালোকে পাব এটা নিজৰা আৰু সেই নিজৰাটোৰ কাষতে দেখিব বহুত মাটি আছে তাতে আপোনালোকে এটা নিজে শিৱলিংগ বনাব লাগিব আৰু সেই শিৱলিংগটো যেতিয়া আপোনালোকে বনোৱা হ'ব তেতিয়া আপোনালোকে আমি যেন লৈছিলোঁ খেটলিংটো সেই খেটলিংটো দি আপোনালোকে এক ডুবতে গাইজ সেই ল'ব লাগিব নিজৰাটোৰ পৰা পানী ল'ব লাগিব আৰু সেই পানীখিনি যাই আপোনালোকে বনোৱা শিৱলিংগটোত ঢালিব লাগিব ঢালা হোৱাৰ পিছত আপোনালোকে যি ধূপ ধূনা এইবিলাক যেন লৈছিল চাকি বেলপাত সেইবিলাক আপোনালোকে সজাই দিব লাগিব দি পিনে ঠিক 12 বজাত আপোনালোকে যেতিয়া 12 বাজিব তেতিয়া সেৱা কৰি পিনে পূজা কৰি পিনে আকৌ যায় নিজৰ হাতত গা ধুই আহি পানী লৈ পিনে আহি বশিষ্ঠ মন্দিৰৰ কাষতে যিবিলাক সৰু মন্দিৰ শিৱলিংগ আছে সেইবিলাকত আপোনালোকে এই পানীখিনি যেন আনিলে সেইবিলাক চিতাই দিব লাগিব এইখিনিয়ে আৰু কাম আমি কৰিলোঁ বাৰু এনেকৈ শিৱলিংগটো বনাই বেলপাত ফুল এইবিলাকেদি সজাই দি পিনে এনেকৈ চাকি বন্তি কাষেদি দিব লাগিব ধূপ ধূনা দিব লাগিব তো এইবিলাকে এইটো এটা নিজৰা হয় সেই নিজৰটোতে আপোনালোকে যায় গা ধুব লাগিব খেটলিংটোত পানী আনি শিৱলিংগত ঢালিব লাগিব এইখিনিয়ে কাম আৰু আপোনালোকক মই কৈছোঁ সেই আগতে তো এইবিলাক ছাতি লগাইছোঁ চাই থাকক দেখাইছোঁ
সেই শিৱলিংগটো বনোৱা হোৱাৰ পিছত যেতিয়া মই কৈছিলোঁ খেতলিং লৈ গা ধুব যাব লাগিব ঠিক 12 বজাত সেৱা কৰি পিনে এইখিনি কাম কৰা হোৱাৰ পিছত মই কৰিছিলোঁ ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় মানুহবিলাকে পানীবিলাক চিটাই থাকে সেইবাবে মোবাইলটো বেয়া হৈ যাব সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ বেয়া নাপাব এইবিলাক সকলো কাম কৰি আমি ঘৰত যাই পালোঁ বাৰু আপোনালোকক দেখাওঁ চাই থাকক আহি পালোঁ আৰু কেনে লাগিল এই গাইজ ভলিবম আপোনালোকক দেখালোঁ আৰু আহি পালোঁ দিয়ক ঘৰ আৰু আজিৰ ভিডিঅ'টোত এইখিনি আৰু লগ পাম এটা নতুন ভিডিঅ'টো তেতিয়ালৈকে বাই বাই চেলো গাইজ মই কিছুমান বস্তু আপোনালোকক দেখাব নোৱাৰিলেও ভালকৈ বুজাই কৈ দিছোঁ যেন আপোনালোকে আহিলেও কেতিয়া এইবিলাক প্ৰব্লেম নহয় তো আজিলৈ ইনামে বাই বাই